এইমাত্ৰ আহি পৰিছে এটা আচৰিত খবৰ। জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ বাবে চাকৰি গ'ল এগৰাকী মহিলাৰ। কিন্তু কিয়? কি কাৰণত মহিলাগৰাকীক জুবিন গাৰ্গৰ বাবে চাকৰিৰ পৰা নিলম্বন কৰিলে? এনে কি কাম কৰিলে জুবিন গাৰ্গৰ সৈতে মহিলাগৰাকীয়ে যাৰ বাবে হেৰুৱাব লগা হ'ল তেওঁৰ চাকৰিটো? আৰু কোন সেই মহিলাগৰাকী? সবিশেষ জানিবৰ বাবে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু আপোনালোকে যদিহে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ গীত শুনি ভাল পায় তেন্তে এটা লাইক আৰু কমেণ্ট কৰি দিব। জুবিন গাৰ্গক মঞ্চত সাৱটি ধৰিছিল এগৰাকী গৃহৰক্ষী জোৱানে। আপোনালোকে বৰ্তমান এই যে ফটোখন দেখিছে, এই ফটোখনৰ বাবে গৃহৰক্ষী জোৱান মিলিপ্ৰভা চুতীয়াই নিলম্বন হ'বলগীয়া হয়। চাবুৱা থানাৰ মহিলা গৃহৰক্ষী মিলিপ্ৰভা চুতীয়াই বিহু মঞ্চত উঠি মৰমৰ শিল্পীজনক সাৱটি ধৰিছিল। জুবিনৰ ভৰি চুই সেৱা লৈছিল মহিলা গৃহৰক্ষী জোৱান মিলিপ্ৰভা চুতীয়াই। আৰু জুবিন গাৰ্গৰ ভৰি চুই সেৱা জনোৱাৰ বাবে নিলম্বন কৰা হৈছে গৃহৰক্ষী জোৱানগৰাকীক। মৰমৰ শিল্পীগৰাকীক ভৰি চোৱাৰ বাবে এনেদৰে নিলম্বন কৰাটো বাৰু কিমান উচিত?